দেখিছে আপোনালোকে কণমানি ছোৱালীজনী এই সাইডত যে দেখিছে আপোনালোকে কণমানি ছোৱালীজনী এই কণমানি ছোৱালীজনীয়ে খোজ কাঢ়িব নোৱাৰে বিকলাংগ আছিল একেবাৰে আশা ভৰসা নাইকিয়া হৈ গৈছিল মাক দেউতাকৰ বেংগলোৰলৈ নিছিল ছোৱালীজনী চিকিৎসা কৰিবলৈ চিকিৎসা কৰাত সফল নহ'ল বিফল হ'ল এতিয়া একমাত্ৰ অগ্নিনাভ মন্দিৰক দৰ্শন কৰিবলৈ গ'ল শেষ আচ্ছা আছিল অগ্নিনাভ বাবাৰ ওচৰত দৰ্শন কৰাৰ পিছত কিন্তু বহুত অলৌকিক ঘটনা হৈ গ'ল অগ্নিনাভ বাবাৰ দৰ্শন কৰি ছোৱালীজনী সম্পূৰ্ণভাৱে সুস্থ এয়াই চাওক বাবাৰ কি মহিমা অপাৰ আপোনালোকে এতিয়াও বিশ্বাস হোৱা নাইনে মই মাকে কোৱা কথাখিনি সম্পূৰ্ণভাৱে আপোনালোকক শুনা মাকে কি কথা কৈছিল আৰু কেনেকৈ ছোৱালীজনী সুস্থ হ'ল কেনেকৈ ছোৱালীজনী অগ্নিনাভ বাবাৰ ওচৰত দৰ্শন কৰিবলৈ গৈ কেনেকৈ খোজ কাঢ়িব পাৰিলে সকলোখিনি আপোনালোকে শুনাম আৰু ভিডিঅ'টো আপোনালোকে যদি পোনপ্ৰথমবাৰ বাবে চাই আছে মোৰ ভিডিঅ'টো এটা কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব জয় অগ্নিনাভ বাবা বুলি আপোনালোকে কমেণ্টত লিখিব আৰু ভিডিঅ'টো যদি আপোনালোকে কোনোবা নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব চাওক বাবাৰ কি মহিমা অপাৰ এতিয়াও আপোনালোকে বিশ্বাস নকৰেনে বা সঁচাকৈ অগ্নিনাভ বাবাৰ ঐশ্বৰিক শক্তি আছে বুলি এতিয়াও আপোনালোকে বিশ্বাসত ল'ব পৰা নাই এই ছোৱালীজনী বা এই কণমানি মাকজনীয়ে কেতিয়াও মিছা কথা কোৱা নাই আৰু এতিয়াও আপোনালোকে মিছা কথা কৈছে বুলি ভাবি আছেনে মই আপোনালোকক সম্পূৰ্ণ A to Z মাকে কোৱা কথাখিনি নিশ্চয় শুনাম আপোনালোকে কিন্তু ভিডিঅ'টো স্কিপ কৰি নাচাব আৰু যিসকলে বিশ্বাসত লোৱা নাই এতিয়া বিশ্বাস কৰিবলৈ লওক কাৰণ যেতিয়া বিকলাংগ ছোৱালীজনী মাক দেউতাকে একেবাৰে আশা নাইকিয়া হৈ গৈছিল যে ছোৱালীজনীয়ে খোজ কাঢ়িব নোৱাৰে আৰু মাত মাতিব নোৱাৰে বুলি আশা নাইকিয়া হৈ গৈছিল এতিয়া চাওক সেই বাবাৰ কৃপা দৃষ্টিত আৰু বাবাক সেৱা কৰি সম্পূৰ্ণৰূপে ছোৱালীজনী এতিয়া বৰ্তমান সুস্থ চাওক বাবাৰ কি মহিমা অপাৰ জয় অগ্নিনাভ বাবা আপোনালোকে লিখক কমেণ্ট কৰি জনাওক কৰিবলৈ বাদ দিয়ক বহুত লোকে এতিয়াও বাবাৰ ওচৰত প্ৰমাণ পাইছে বাবাক বিশ্বাস কৰিছে সৰহসংখ্য লোকে বাবাক বিশ্বাস কৰিছে আপোনালোকে বিতৰ্ক কৰি একো লাভ নাই বিতৰ্ক নকৰিব বিতৰ্ক কৰি কিবা পাইছে জানো যিসকলে বিশ্বাসত লৈ প্ৰমাণ পাইছে সেইসকলক আপোনালোকে বিতৰ্ক কৰি আপোনালোকৰ ভুল চিন্তাধাৰাবিলাক সোমোৱাই দিব নোৱাৰে মই আপোনালোকক নিশ্চয় মাকৰ সেই ভাষ্যটো A to Z শুনাম আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এই মাকে কোৱা কথাখিনি আপোনালোকে এবাৰ শুনকচোন আমিতো তাইক আৰু এনেকৈ খোজ নকঢ়া দেখি আশাই এৰিছিলোঁ কি হ'ব কি নাই তাৰপিছত বেংগলৰলৈ যাওঁতে অধিক টকাই খৰচ হ'ল আমাৰ তাইও তাতে খুব আমনিও কৰে মানে বহুত কষ্ট আৰু তাতো মানে হেৰি কৰাৰ পিছত সেয়াই তাৰমানে বহুত টকা পইচা খৰচ কৰি মেলি তাৰপিছত শেষত আৰু এই বাবাৰে কৃপাত মানে এতিয়া আৰু এইখিনি ফল পাইছোঁ আৰু আমি সেয়া মানে বাবাক সেইকাৰণে আৰু সদায় তাৰমানে তেওঁৰ কৃপাই যেন হেৰি কৰে আৰু ছোৱালীজনীক আৰু তাই যেন মাতটো আৰু ফুটে আৰু বাবাৰ কৃপাত আৰু এতিয়া সেইটোকে ভাবিছোঁ আৰু আগতকৈ বহুতখিনি উন্নত এতিয়া তাৰমানে দিনে দিনে উন্নত হৈ আছে কথাবোৰো বুজি পোৱা হৈছে আৰু তাৰমানে কিবা এটা আনিবলৈ ক'লে আনিব জানে হেৰি কৰে সেই তেনেকৈ তাৰমানে আৰু সদায় এতিয়াও বাবাক মানে কওঁ আৰু মানে তুমি মানে কৃপা দৃষ্টি দিয়া আৰু তাইক আৰু বহুত বিশ্বাস কৰোঁ সেয়েহে ৰাতিও মানে শোৱাৰ আগত বাবাৰ মানে সেই হেৰিখন চাই আৰু তেওঁ ছবিখন চাই মানে স্মৰণ কৰিয়ে শুওঁ আৰু মানে আমি প্ৰথমে ভাল হ'ব বুলিয়ে ভাবি আছিলোঁ তাৰপৰা যেতিয়া সময় বাগৰি গ'ল বছৰ বাগৰি গ'ল তেতিয়া আমি একো নোহোৱা দেখি আমি ডক্তৰৰ ট্ৰিটমেণ্ট ল'লোঁ বেজী আনি ট্ৰিটমেণ্ট ল'লোঁ মানুহে মানে আমুকত বোলে বেজ এজনছে বোলে আমুকত তেল জাৰি দিয়ে আমি মানে চবলৈ যাব ধৰিলোঁ আৰু যোনে যি কয় আমি চবতে যাব ধৰিলোঁ তেনেকৈ এমাহ দুমাহ তেনেকৈ আকৌ তেনেকৈ বছৰ বাগৰি গৈ থাকে একো ফল নাপাওঁ তাৰপৰা মন্দিৰৰ কথা ওলালে মন্দিৰত আমি দেখিলোঁ মোবাইলত দেখিলোঁ টিভিত দেখিলোঁ আৰু এতিয়া যিহেতু ঘৰৰ ওচৰতে তাৰপৰা আমাৰ ঘৰৰ মানুহ গ'ল আৰু গৈ মেলি চাকি দিলে শৰাই দিয়া বেছি দিন নহ'লে এসপ্তাহমানৰ পিছতে তাই থিয় হ'ব ধৰিলে যিজনী ছোৱালী থিয় হৈ নাথাকে ধাপককৈ সৰি পৰে অকল কোচতে লৈ থাকিব লাগে তাৰপৰা খোজকাঢ়িব ধৰিলে
তাৰপৰা এখোজ দুখোজকৈ খোজটো ডাঙৰ হ'ব ধৰিলে। এতিয়াতো লৰ মাৰিয়ে থাকে, আপুনি দেখিছেই লৰ মাৰি থাকে। তাই এতিয়া কথাও দুই এটা ফুটিছে। আমি বাবা আশীৰ্বাদ বুলিয়ে ভাবি লৈছোঁ তাৰমানে। আৰু তেনেকৈ বেলেগকো দেখিছোঁ, বহুত পাইছে আৰু বহুতেই কৈছে তাতে মানে ফল পাইছোঁ আমি, আমুক হৈছে তামুক হৈছে। বেংগলোৰ গৈছিলে, বেংগলোৰ থাকি আহিলে। তাৰমানে পইচা খৰচ কৰিবলৈ নাই আৰু তাৰমানে আৰু কোনোবা যি কয় আমি তালৈকে যাওঁ তাৰমানে, সেইটোকে কৰোঁ। আমুকত মন্দিৰত বোলে বগা ফুল দিব লাগে, বগা ফুল দিওঁগৈ। আমুকত আমুক কৰিব লাগে, আই থান যায়, আমুক চব কৰিলোঁ, ক'তো সুফল নাপালোঁ। নোপোৱাৰ পিছত আমি আৰু সেই মন্দিৰতে সুফল পালোঁগৈ আৰু। তাই জন্মতে তাৰমানে অলপ জণ্ডিছো হৈছিলে। এই তেনেকৈ হেৰি কৰা দেখি আমি এই শিৱসাগৰলৈ নিলোঁ। এই লিগিৰিতে জন্ম হৈছে, তাৰপৰা নি তাৰপৰা ডিব্ৰুগড়লৈ পঠিয়াই দিলে আৰু ডক্তৰে। নিয়াৰ পিছত চিকিৎসা কৰিলোঁ। কৰাৰ পিছত এই ভাল হ'ল। হোৱাৰ পিছত কিন্তু প্ৰায় এবছৰমানেই হ'ল তাই মানে ভালকৈ বহিবও পৰা নাই তেনেকৈ। তাৰপিছত 1.5 বছৰমান হ'ল যেনেকৈ ল'ৰা ছোৱালীয়ে থিয় দঙা দিয়ে, খোজ খায়, সেইখিনি কৰা নাই। নকৰা দেখি আকৌ আমি ডিব্ৰুগড়লৈ নিলোঁ। ডক্টৰে ক'লে আপোনালোকে থেৰাপি দিব, এনেকৈ বুলি ক'লে আৰু। তাৰপিছত থেৰাপিৰ কথাই ক'লে আৰু তাৰপিছতো থেৰাপি দি আছিলোঁ বাৰু। তাৰপিছত ভাবিলোঁ নাই এবাৰ বাহিৰতো দেখুৱাই আনো বোলো। সেইকাৰণে আমি বেংগলৰলৈ গ'লোঁ। তাত নিও দেখুৱালোঁ মেলিলোঁ। তাতো ক'লে ফিজিঅ'থেৰাপিটো কৰাই থাকিব আৰু এনেই অলপ মেডিচাইন দিলে 6 মাহৰ, সেইখিনিও খোৱালোঁ আৰু। তাৰপিছত এবছৰ হৈ গ'ল আৰু কৰোৱাৰ পিছত। কিন্তু মানে তাই হেৰি হ'ল, থিয় হ'লে তাৰমানে আকৌ মানে পৰি যায়, তাৰমানে ভালকৈ নোৱাৰে। ধৰি ধৰি খোজ কাঢ়োঁ। তাৰপিছত তেনেকুৱাতে হেৰি হ'ল, এই মন্দিৰৰ কথাও লাহেকৈ আৰু গম পালোঁ। চবেই ক'লে মন্দিৰলৈ নিয়ক। তাৰপিছত আমাৰ যোনজন মানে পুৰোহিত আহে ইয়াতে, আমাৰ ঘৰতে পূজা পাতল কৰে প্ৰায়, তেওঁৱে ক'লে বোলে হেৰি আপোনালোকে ভাল দিন তাত বোলে হেৰি কৰি পেলাই তামোল পাণ আগবঢ়াই শৰাই এখন দিবচোন বোলে, এনেকৈ বুলি ক'লে। কোৱা দেখি আৰু এদিন গ'লোঁ, গৈ শৰাই সঁফুৰা দিলোঁ আৰু গৈ মেলি। তাৰপিছত এসপ্তাহমানৰ পিছতে এদিন দেখিছোঁ তাই থিয়ও হৈছে, পটককৈ খোজকাঢ়িও গুচি আহিলে। তাৰপিছত তেতিয়া ভাবিছোঁ আৰু এই বাবাৰে কিবা কৃপা বুলিয়ে ভাবিছোঁ আৰু। তাৰপিছত সেই তেনেকৈ এতিয়া আৰু খোজ কাঢ়িছে মানে তাই। কথাও এই দাদা আইতা এইটো সেইটো বা জোনবাই দেখুৱাই বহুতেই চিকিৎসা কৰিছিলোঁ আৰু বিভিন্ন ঠাইতো এনেকৈ কৰাইছিলোঁ। চোৱা চিতাৰ পৰা আদি কৰি যি য'ত আছে সেইখিনি গোটেইখিনিয়ে কৰাইছিলোঁ তাৰমানে। তাৰপিছত সেয়াই আৰু থেৰাপিও দিয়ালোঁ। এতিয়া নাজানো, কিন্তু মানে শৰাই সঁফুৰা দিয়াৰ পিছতে আৰু কিন্তু বাবাৰ কৃপাতেই নেকি এসপ্তাহ হওঁতে তাই মানে যিজনী ছোৱালী মানে থিয় কৰালে বহি যায়, এদিন মানে নিজে নিজে থিয় হৈ মানে এখোজ দুখোজকৈ গুচি আহিলে তাৰমানে। তেতিয়া চবকে কৈছোঁ এইচোন খোজ কাঢ়িছে বোলো। তাৰপিছত সেয়াই আৰু এতিয়া এনেকৈ দৌৰি ধুনীয়াকৈ দৌৰিব পাৰিছে। সেই হৈ আহিছে মানে। কথাও দুই এটা এতিয়াও তাৰমানে বাবাক স্মৰণ কৰোঁ আৰু, যাতে তাইৰ মাতটো মানে ফুটে আৰু সোনকালে। সেই তেনেকৈ আৰু